আজি আহি আছোঁ অৰুণাচলৰ মানুহে বোলে আমাৰ অসমৰ মাটি দখল কৰিছে আৰু তালৈকে আহি আছোঁ। ইমান ভিতৰত সোমাই আহি আছোঁ। ইয়াত গাড়ীত আমাৰ এইফালে চলাই আছে, এইফালে আছে আমাৰ গুৰুজী, এইফালে আমি আছোঁ, এনেকৈ গৈ আছোঁ। ইমান ভিতৰত সোমাই আহি আছোঁ, তাত গৈ পোৱাগৈ নাই, 1 ঘণ্টামান আহি আছোঁ। গৈ পায়ে বাকীখিনি গম পাম আৰু কি হৈছে নাই সিহঁতে। আমি অসমৰ 1 ইঞ্চি মাটি অৰুণাচলত নিদিওঁ আৰু অৰুণাচলে আমাক 1 ইঞ্চি মাটি দিব নালাগে, গতিকে সেইকাৰণে গৈ আছোঁ। পালোহি আৰু যে অৰুণাচলৰ মাটি নাই চাগে। CRP আৰ্মি আগত গৈছে, এডিচনেল SP গৈ আছোঁ। জেগাখিনি পোৱাগেই নাই, 1.5 ঘণ্টামানতো আহিয়ে আছোঁ পাহাৰৰ কাষে কাষে। আমাৰ অসমৰ ল'ৰা দেখোন এইবিলাক, ধেমাজিৰ ল'ৰা পাই গ'লোঁ, চিনাকি হ'লোঁ। কি লিখা তুমি? বৰা। বৰা ন? আমাৰ অসমৰ মাটিবিলাক খুব ভাল পায় নেকি অৰুণাচলে? বাৰে বাৰে সিহঁতকে লাগে। ধেমাজি কোন জেগাত? ধেমাজি গোগামুখ। গোগামুখ ন? এয়া গোগামুখৰে ল'ৰা, অসমীয়া ল'ৰা। মোৰ গোগামুখত থাকি আহা। গোগামুখত মই হেৰি দিছিলোঁ, কিবা এইটো NSPC গেৰুকামুখত আছিলোঁ। তাত থাকিলোঁ 2 বছৰমান। তাৰপিছত মোৰ ট্ৰেইনিং আছিলে ধেমাজি, এইটো লিকাবালি। এইয়া উঠি যায় নেকি আকৌ বাইদেউ, আৰু ইয়াতে কিমান বছৰ ধৰি আছা? বহুত দিন হোৱা নাই, বিয়া হোৱাৰ পাছতহে আহিছোঁ। বোৱাৰী পাই গ'ল নেকি? বোৱাৰী পাই গ'ল। জামাই পালে? এতিয়া কি মাটিটো কি মানুহ আহিছিলে নেকি ল'বৰ কাৰণে? দফলা মানুহ? এইগিলা জেগা ল'বা। কেতিয়া আহিছিলে? আজি? ৰাতিপুৱা বোলে আহিছিল মানুহ, তাৰপিছত তেওঁলোকৰ লোকেল মানুহে নিদিওঁ বুলি ক'লে মাটি। তাৰপিছত কিবাকিবি অলপ হ'ল কাজিয়া চাজিয়া, গ'লগৈ বোলে। তাৰপিছত আমাক মাতিলে, এতিয়া আমি আহিলোঁ। ইয়াতে কেম্প বনাইছিলে বোলে, এইটো কেম্প তাতে বনাইছিলে, জংঘল চংঘল কাটিছিলে। তাৰপিছত লোকেল মানুহে বাধা দিলে অলপ। কি পানী লাগে নেকি? এইটো এনেকৈ বনাইছিলে কেম্প বোলে, পূৰা খুটা চুটা পুতিছিলে আৰু থাকিবৰ কাৰণে। যদি আৰু একো লোকেল মানুহ যদি একো নক'লে হয়, তেনেহ'লে হয়তো চাগে এওঁলোকে ইয়াতে বসবাস কৰিলে হয় আৰু লাহেকৈ অসমৰ মাটি অকণমান ল'লে হয়। তেনেকৈ মাজতে মিজোৰামত সেয়া ইমান ডাঙৰ ঘটনা ঘটি গৈছে, অসম পুলিচ আৰু অৰুণাচল পুলিচ, এয়া মিজোৰাম পুলিচৰ মাজত। দেখিছেনে, এওঁলোকে এয়া এই খুটা চুটা পুতি ইয়াত থাকিবলৈ লৈছিলে। কাম কৰি ভাগৰো লাগিছে, মানে বিয়েৰ এটাও খাই লৈছে চাগে। ভাগৰ উঠি ভাগৰ লাগিছে চাগে। তেওঁলোকে খানাও খাই গৈছে, খানা খাবৰ কাৰণে পূৰা একদম শিল চিল দেখিছে না, খানা চানা খাই গৈছে ন। এই খুটাটো সিহঁতে পুতা চাগে। আৰু আমাৰ ইয়াৰ লোকেল মানুহ যদি একো নক'লেও থাকিয়ে গ'ল হয় কিন্তু মাজতে ইমান ডাঙৰকৈ এই মিজোৰামত সিমান ডাঙৰ ঘটনা এটা হৈ গৈছে। অসম পুলিচৰ কিমানজন মানুহ মৰিছে, কিমানজন জোৱান মৰিছে। বিয়েৰ চিয়েৰ চব লৈ আহিছে, মানে একদম পূৰা এনেকৈ কাম কৰি ভাগৰ লাগিব, বিয়েৰ চিয়েৰ খাব, ফূৰ্তি কৰিব। এয়া ওপৰলৈ উঠি গৈ আছে, CRP মানুহখিনি গৈ আছে, ভাগৰ লাগিছে। ইমান ওপৰত ধেমালি নেকি? বাপৰে, তেওঁলোক সিফালৰ পৰা আহিছিলে এইটো ৰাস্তাই দি পেলাই। ছাৰ আপোনাৰ ঘৰ? মঙলদৈ। কি লিখে আপুনি? হক। অঁ, এইটো পাহাৰ পাৰ হৈ আৰু এটা পাহাৰত তেওঁলোকে আকৌ কেম্প বনাইছিলে, চ'লাৰ লগাই লৈছে, চ'লাৰ ছিষ্টেম। এতিয়া মানে কব্জা কৰিম বুলিয়ে কৰিছে, পূৰা চ'লাৰ পেনেল লগাই লৈ পেলাই তেওঁলোকে
তাতে বহিছিলে চব লৈ অহা হৈছে এতিয়া ওপৰৰ পৰা উঠি উঠি এইবিলাক চ'লাৰ পেনেল চ'লাৰ ন চ'লাৰ এইবিলাক আহি আছে চ'লাৰ পেনেল আৰু এইটো পাহাৰ পাৰ আৰু দুটা পাহাৰলৈকে আমাৰ অসমৰ মাটিয়ে পৰে বোলে এই তাতে নবহিব পূৰা ক'লা হৈ যাব এইটো পূৰা হেৰিচোন ধোঁৱাৰ এইটো এটা 2 নম্বৰটো এইটো আৰু ওপৰত আৰু এটা আহি আছে এইটো 3 নম্বৰখন ওপৰত CRP পাৰ্টিটো আছে অহাই নাই নামি অহাই নাই পাৰিছেনে গুৰুজী গুৰুজী ভাগৰ লাগিছে নাই ভাগৰ ইমান লগা নাই বাৰু যাওঁতে লাগিছিলে লোকেল মানুহ গোটেই উঠিবলৈ বেছি কষ্ট নহয় শেষ এতিয়া চব আহিলোঁ আহি কৰি যাবলৈ হৈ গ'ল এতিয়া চব বস্তুবিলাক নি আছে লাহেকৈ এখেতে আকৌ পানী খোৱালে চবকে তো তেওঁলোকে বোলে গাঁও এখন ইয়ালৈ অহা ব্যৱস্থা কৰিব ওলাইছিলে কমচে কম 30 ঘৰমান মানুহ সেইকাৰণে এই গোটেই মাটিখিনি চাফা কৰিছিলে তেওঁলোকে এইখিনিৰ পৰা একদম সেই তালৈকে গোটেই মাটিখিনি তেওঁলোকে চাফা কৰিছিলে বোলে গাঁও এখন ইয়াত অহা কথা আছিলে শুনিছিলে আৰু ছাৰহঁতে তো সেইকাৰণে ওপৰলৈ গৈ যিখিনি বস্তু তাত আছিলে মানে এইটো পাহাৰ পাৰ হৈ সিটো পাহাৰত মানে সিহঁতে বস্তুখিনি একগোট কৰিছিলে সেই বস্তুখিনি ইয়ালৈ লৈ অহা হ'ল চ'লাৰ পেনেল তাৰপিছত ড্ৰাম কিবা কিবি আছিলে সেইখিনি লৈ অহা হ'ল ইয়ালৈ লৈ পেলাই এতিয়া আমি ইয়াৰ পৰা যাওঁ আকৌ আহিব লগা হ'ব পাৰে চাগে যদি আকৌ তেওঁলোক আকৌ আহে তেনেহ'লে আকৌ আহিব লাগিব চাগে বাকীখিনি কি হয় পাছৰ পৰ্যায়ত গম পাম আৰু লাহেকৈ এতিয়া সামৰি ঘূৰি যাওঁ আকৌ কেম্পলৈ বুলি আকৌ 2 ঘণ্টা গাড়ীত যাবলৈ আছেই ভাগৰ যোগেৰে আহিলোঁ বাকী গাড়ীখিনি আগলৈ গুচি গ'ল আমি অলপ চাহ খাব ৰখিলোঁ ভোক লাগি আছিলে গতিকে ভাবিলোঁ চাহ খাই লওঁ এইখন দোকানতে ৰখিলোঁ ৰখি পেলাই বাইদেউহঁত নামি অহা নাই ভাবিলোঁ অলপ চাহ খাই লওঁ ভোকো লাগিছে বাইদেউ কি পায় খাবলৈ ঘুগুনি পায় নেকি ঘুগুনি পায় তেওঁ ঘুগুনিকে দিয়ক খাওঁ আৰু চাওমিন তেওঁ ঘুগুনি দেখোন খাই লওঁ পঢ়িব পাৰি এনেকুৱা পঢ়া জেগা এইখিনি এনেই গ'ল বাইদেউ নাহে লগা প্লেট বাইদেউখন গাড়ীৰ পৰা নামাই নাই কি বা হ'ল সুধি লওঁগৈ এবাৰ আহক আপোনালোক নাখায় নেকি নাখায় চাহ আহক চাহ বুলি ক'লে বাইদেউ একদম পূৰা পট আহিছে একদম ভিডিঅ' বনাইছোঁ আকৌ ইউটিউবত দিব লাগিব নে ব'লক আপোনাৰ কাৰণে চাহৰ অৰ্ডাৰ দিছোঁ ইউটিউবত দিম এই একো নাই আমি ডিউটি কৰিব গৈছোঁ আছে নেকি চাব লাগিব আপুনি ক'ব আকৌ নামটো ক'ব আকৌ এয়া বাইদেউ আমাৰ কাৰণে এতিয়া ঘুগুনি বাঢ়িছে ঘুগুনি খাম বহক বাইদেউ বহক এনে আমি খাই লওঁ খাই লৈ খোৱাটো নেদেখোঁ আৰু ভোক লাগিছে যেতিয়া আপোনালোকৰ লোভ লাগিব পাৰে গতিকে খাই লওঁ খাই লৈ আকৌ গাড়ীত যাওঁতে বাকীখিনি দেখুৱাম ন বাইদেউ লোভ লাগি যাব পাৰে মানুহবিলাকৰ দাদাই ধুনীয়াকৈ খোৱালে এয়া বৌ আমাক ধুনীয়াকৈ খোৱালে এতিয়া খোৱা বোৱা হৈ গ'ল আমি যাওঁ দাদা বাই বাই কেতিয়াবা যাম লগ পাম আমাক কেম্পত যাব আকৌ লগ পাম ন তেনে গৈ থাকোঁ ব'ল গৈছোঁ
যাব হৈ গ'ল এতিয়া আমাৰ গাড়ীত বহিলোঁ তই পিছফালে বহ দে বাই বাই পাকিং কৰি দিওঁ আমাৰ ৰুমতে থৈ আহিব পাৰিলে এতিয়া আহি আমি থানা পাই গ'লোঁ এতিয়া থানা পাই পেলাই আৰু ৰুমলৈ যাওঁ ভাগৰ লাগিছে দিনটো ইমান ভোকে পিয়াহে থাকিলোঁ বাইদেউ বাই বাই যাব আৰু ন আমি যাওঁ অলপ ভাগৰ চাগৰ মাৰোঁগৈ ঠিক আছে